আসসালামু আলাইকুম লগতে নমস্কাৰ মোৰ ইউটিউব চেনেল লিজা আসামেজ কিটচেনলৈ সকলোকে স্বাগতম জনাইছোঁ ঈদৰ উপলক্ষে মই আপোনালোক সকলোলৈকে তিনি ধৰণৰ নিমকি ৰেচিপি লৈ আহিছোঁ এই নিমকি একেবাৰে সহজ পদ্ধতিৰে বনাইছোঁ তেতিয়াহ'লে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আহক এতিয়া মই লৈছোঁ ময়দা মই 1 কেজি লৈছোঁ ময়দাখিনি ভালদৰে চালি লৈছোঁ আপোনালোকে ময়দা পৰিমাণটো বেছি কম কৰিব পাৰে জোখ অনুসৰি কালজিৰা দিছোঁ বেকিং সোডা দিছোঁ আন্দাজ অনুসৰি এতিয়া নিমখ দিছোঁ গোটেইখিনি ভালদৰে সানি ল'ম এতিয়া গোটেইখিনি ৰিফাইন তেল দি ভালদৰে মঠি ল'ম ৰিফাইন তেলৰ পৰিমাণ 4-5 চামুচ মান হ'ব ডাঙৰ চামুচৰ সৈতে তেলৰ পৰিমাণটো চাবলৈ হাতে মুঠি মাৰি চাব লডা এটা হৈ যদি লডাটো ভাঙি না যায় তেতিয়াহলে তেলৰ সঠিক পৰিমাণ হৈছে আৰু তেল দিবলৈ দৰকাৰ নাই অলপকে কুহুমীয়া গৰম পানী দি ভালদৰে এখিনি মুঠি ল'ম একেবাৰতে পানী দি নিদিব অলপকে মুঠি থাকিব ৰুটি বনোৱাৰ দৰে ডো এটা বনা ল'ম ডোটো বেছি টানো নালাগে আৰু বেছি ঢিলাও হ'ব নালাগে এয়া আমাৰ ডোটো ৰেডি হৈ গ'ল এতিয়া প্ৰায় 10-15 মিনিট মান এনেকৈ ৰাখি দিম 15 মিনিট মানৰ পাছত ডোটো উলিয়াই লৈছোঁ ডোটো এতিয়াও ধুনীয়া টান হৈ আছে অলপ এনেকৈ মুঠি লৈ মই তিনিটা ভাগত ভগাই ল'ম কাৰণ মই তিনিটা ষ্টাইলত নিমকি বনাম মই একেবাৰতে ময়দাখিনি মুঠি লৈছোঁ তাৰে এটা লডা লৈ মই সৰুকৈ বল বনাই লৈছোঁ পুৰি বা লুচি বনাবলৈ যিদৰে বল বনোৱা হয় এটা লডা লৈ সৰুকৈ বেলি ল'ম অলপ পাতলাকৈ লুচি বা পুৰি বনোৱাৰ ধৰণে একেবাৰে ডাঠ নকৰিব যিমান পাৰে পাতলা কৰিব এতিয়া আমাৰ এখন বেলা হৈ গ'ল এখন কাটা চামুচৰ সহায়ত মই মাজৰ ভাগৰ পৰা এনেকৈ কাটিছোঁ ওপৰ ফালে অলপ জেগা ৰাখিছোঁ আৰু তলৰ ফালেও অলপ জেগা ৰাখিছোঁ আপোনালোকে নিশ্চয় মন কৰিছে চাগে মোৰ এনে ধৰণে কাটি ল'ব এতিয়া এটা মোৰ এনেকৈ লগাই 4-5টা মান ভাজ দিম আৰু পিছফালে উলটাই লৈ এনেকৈ আকৌ 4-5টা মান ভাজ দিম আৰু দুইটা মোৰ লগাই এনেকৈ ঘূৰাই দিব এয়া আমাৰ এটা কৰদৈ বা মহুৱা আকৃতি নিমকি ৰেডি হৈ গ'ল আপোনালোকৰ ফালে কি বুলি জানে কমেন্ট কৰি জনাবচোন কেৰাহীখন গৰম হোৱাত তাতে মই ৰিফাইন তেল দিছোঁ তেলৰ পৰিমাণটো অলপ বেছি ৰাখিব লাগে যাতে নিমকিখিনি ভালদৰে ডুব যায় এতিয়া নিমকিখিনি দি দিলোঁ গোল্ডেন ব্ৰাউন নোহোৱালৈকে ভালদৰে ভাজি ল'ম মিডিয়াম ফ্লেমত ৰাখি প্ৰায় 5 মিনিট মান ভাজাৰ পিছত গোল্ডেন ব্ৰাউন হৈ গ'ল এতিয়া এইখিনি ভালদৰে কাঢ়ি ল'ম আপোনালোকে যদি কালাৰটো অলপ পাতলাকৈ ৰাখিব বিচাৰে অলপ 4 মিনিট মানৰ আগতে নমাই থ'ব ভালদৰে তেলটো কাঢ়ি ল'ম এনেকৈ গোটেইখিনি ভাজি ল'লোঁ আমাৰ কৰদৈ বা মহুৱা আকৃতি নিমকি ৰেডি হৈ গ'ল এতিয়া 2 নম্বৰ নিমকিটোলৈ আগবাঢ়ো আহক মই বনাম এতিয়া সৰু নিমকি বা চটচটি তাৰ কাৰণে ৰুটি বেলিবৰ সমানৰ এটা লডা লৈ খুব পাতলাকৈ বেলি লৈছোঁ আপোনালোকে দেখিছে নিশ্চয় যিমান পাৰে পাতলাকৈ বেলিব এতিয়া কাটা চামুচৰ সহায়ত মই এটা নিৰ্দিষ্ট সাইজত কাটি ল'ম মই অলপ সৰুকৈ কাটিছোঁ আপোনালোকে অলপ ডাঙৰকৈও কাটিব পাৰে কাটা চামুচ নাথাকিলে ধা থকা ছুৰী এখন লৈ কাটিব পাৰে নহলে পিজ্জা কটা ছুৰী দিও কাটিব পাৰে নিজৰ ইচ্ছা অনুসৰি শেপ দি কাটি ল'ব এইখিনি মোৰ কাটা হৈ গ'ল ভালদৰে উৰুৱাই ল'ম এনেদৰে গোটেইখিনি বনাই আগৰ প্ৰচেছ অনুসৰি কেৰাহীত অলপ তেল দিছোঁ তেলখিনি গৰম হোৱাত মই তাতে নিমকিখিনি দি দিছোঁ মই মিডিয়াম ফ্লেমতে নিমকিখিনি ভাজি ল'ম এয়া কালাৰটো অলপ চেঞ্জ হৈছে ভালদৰে লৰাই ভাজি থাকিব যাতে ইটো গাত সিটো লাগি না যায় এইখিনি হৈ গ'ল মই এতিয়া ভালদৰে কাঢ়ি ল'ম আপোনালোকে কালাৰটো অলপ ডাঠ কালাৰো কৰিব পাৰে মই এনেকৈ ৰাখি দিম এতিয়া মই বনাম ডাঙৰ নিমকি বা খাস্তা নিমকি
তাৰ কাৰণে মই সৰু লডা এটা লৈ পুৰি বনোৱা আকৃতিৰ দৰে বেলি লৈছোঁ পাতলাকৈ। আপোনালোকে দেখিছে নিশ্চয়, ইমানটো পাতলা হ'লেই হ'ব। কেৰাহীত তেল গৰম হওঁতে মই নিমকিখন দি দিছোঁ। ভালদৰে এবাৰ লৰাই ওলটাই দিম। দুখন হেতাৰ সহায়ত মই নিমকিখন বনাম। এতিয়া সমানে এটা ভাজ দি দিছোঁ, আকৌ মাজতে আৰু এবাৰ ভাজ দি দিম। দেখিছেনে, মন কৰিছেনে মই কেনেকৈ দিছোঁ? এয়া আমাৰ ডাঙৰ নিমকি বা খাস্তা নিমকি ৰেডি হৈ গ'ল। মই কালাৰ হোৱালৈকে ভাজি ল'ম। মিডিয়াম ফ্লেমতে ভাজিছোঁ। এয়া কালাৰটো চেঞ্জ হৈ গ'ল। এতিয়া এখন ভালদৰে কাঢ়ি ল'ম। এনেকৈয়ে মই গোটেইখিনি নিমকি বনাই লৈছোঁ। একেবাৰে সহজ পদ্ধতিৰে আৰু কম সময়তে বনাব পৰা তিনিবিধ নিমকি ৰেডি হৈ গ'ল। এয়া খাস্তা নিমকি, এয়া চটচটি বা সৰু নিমকি। মই নৰসিংহ পাত দুটা ভাজি ওপৰত দি দিছোঁ, তেতিয়া সোৱাদটো আৰু ধুনীয়া লাগে। এইপিনে কৰ্দৈ নিমকি বা মহুৱা নিমকি। আপোনালোকৰ ফালে কি বুলি জানে প্লিজ কমেণ্ট কৰি জনাবচোন। ভজাৰ পাছত ওপৰতে অলপ ক'লা নিমখ ছটিয়াই দিব। মই দেখুৱাবলৈ থাকি গ'ল। খাবলৈ নিমকিখিনি খুবেই ধুনীয়া আৰু বহুত ক্ৰিস্পি হয়। এবাৰ এনেকৈ বনাই খাই চাব। আজি যদি মোৰ ভিডিঅ'টো চাই কিবা এটা ভাল পালে, তেতিয়াহ'লে প্লিজ ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। আৰু আপুনি যদি মোৰ ভিডিঅ' প্ৰথমবাৰৰ কাৰণে চাইছে, তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আহিবলগীয়া সকলো ভিডিঅ' আপডেট সময়মতে পাই থাকে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।